আজি যদি জ্ঞান থাকিলেহেঁতেন তেতিয়াহ'লে আমাক আজি এই অৱস্থা নহ'লেহেঁতেন। আজি চাওক, আমাৰ মানুহ লগ কৰিলে আমি লগ কৰিলে কয় আমি ইণ্টাৰভিউ ব্যৱস্থা কৰিম, অমুকটো মাহিন্দা নানানটা ভেগু ভাওনা কৰি আমাক উজুৱাত দেখুৱাই আমাৰ তাৰ পৰা খালি বিদায় কৰি দিয়ে। কিন্তু আচলতে মূল কামত যিটো উদ্দেশ্য, সেই উদ্দেশ্যত আমাক উপনীত হ'বলৈ নিদিয়ে। কাৰণ এইকাৰণে কৈছোঁ অকণমান চৰকাৰ, কাৰণ তেওঁ এনেকুৱা এজন ব্যক্তি, মানে সি কিছুমান নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি, নিজৰ দলৰ কথা চিন্তা কৰে। আমাৰ যে গাঁও প্ৰধান আছে, আই চি আছে বা অন্যান্য যিবিলাক আৰু হেৰি আছে, এইবিলাকত তাৰ কোনো নেতৃত্ব নাই বা গুৰুত্ব নাই। যদি থাকিলেহেঁতেন, চাওক আমি আজি কিমান সমস্যাৰ সন্মুখীন হৈছোঁ গাঁও প্ৰধান আই চি গ'লে। আজি এই ডিমাকুছী অঞ্চলত গাঁও প্ৰধান আই চিসকলৰ সভাৰ সভাপতি মহোদয় আৰু লগতে মোৰ গাঁও প্ৰধান আই চি বন্ধুসকল, আজি আমি সংবাদ মেলটো এইকাৰণে সম্বোধন কৰিছোঁ, আমাৰ যিটো ক্ষোভ, আমাৰ যিটো দীৰ্ঘদিনীয়া সমস্যা, চাওক আমাৰ যিবিলাক দাবী আছে, আমি বহুতোবাৰ প্ৰেছ মিট পাতিলোঁ, আমি মিটিং কৰিলোঁ, আমি বিটিআৰ চৰকাৰক লগ ধৰিলোঁ, প্ৰমোদ ডাঙৰীয়াক লগ কৰিলোঁ, এনেকৈ বহুতবাৰ বহুত নানান ধৰণে আমি নানান প্ৰচেছে আমি লগ ধৰিলোঁ, কিন্তু আমি চব কামতে বিফল। মানে এক কথাত ক'বলৈ গ'লে আমাক কোনো মানে প্ৰতিনিধিত্ব দিয়া নাই। মানে আচলতে আমাৰ প্ৰমোদ ডাঙৰীয়া অকৰ্মণ্য চৰকাৰ, মানে সি এনেকুৱা একদম জনপ্ৰতিনিধি, গাঁও প্ৰধান, আমাৰ যিজন গাঁও প্ৰধান আই চি আছে, তেওঁলোকৰ যি কি ভূমিকা, তেওঁলোকৰ যি গুৰুত্বপূৰ্ণ ভূমিকা, এই বিষয়ে তাৰ ন্যূনতম জ্ঞান নাই। আজি যদি জ্ঞান থাকিলেহেঁতেন তেতিয়াহ'লে আমাক আজি এই অৱস্থা নহ'লেহেঁতেন। আজি চাওক, আমাৰ মানুহ লগ কৰিলে আমি লগ কৰিলে কয় আমি ইণ্টাৰভিউ ব্যৱস্থা কৰিম, অমুকটো মাহিন্দা নানানটা ভেগু ভাওনা কৰি আমাক উজুৱাত দেখুৱাই আমাৰ তাৰ পৰা খালি বিদায় কৰি দিয়ে। কিন্তু আচলতে মূল কামত যিটো উদ্দেশ্য, সেই উদ্দেশ্যত আমাক উপনীত হ'বলৈ নিদিয়ে। কাৰণ এইকাৰণে কৈছোঁ অকণমান চৰকাৰ, কাৰণ তেওঁ এনেকুৱা এজন ব্যক্তি, মানে সি কিছুমান নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি, নিজৰ দলৰ কথা চিন্তা কৰে। আমাৰ যে গাঁও প্ৰধান আছে, আই চি আছে বা অন্যান্য যিবিলাক আৰু হেৰি আছে, এইবিলাকত তাৰ কোনো নেতৃত্ব নাই বা গুৰুত্ব নাই। যদি থাকিলেহেঁতেন, চাওক আমি আজি কিমান সমস্যাৰ সন্মুখীন হৈছোঁ গাঁও প্ৰধান আই চি গ'লে। ইফালে আমাৰ বেতন নাই, ইফালে আমাৰ ঘৰৰ ঘৰুৱা কাম থাকে, ইফালে ৰাইজৰ কামটো থাকে, ইফালে পুলিচৰ প্ৰেছাৰ, ইফালে সন্মুখত নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আমাৰ দৌৰি থাকিব লাগিব। গতিকে আমি কিমান টাইম মেইনটেইন কৰিম। আজি চাওক, তেওঁ আমাক এনেকৈ কৰি দিছে, মানে ওপৰেদি আমাক ধুনীয়াকৈ সাজপাৰ কাপোৰ পিন্ধাই থৈছে, তলফালে দি আমাক এইফালে ফোপোলা বনাই দিছে। কাৰণ এইকাৰণে কৈছোঁ, কাৰণ আমাৰতো বেতন নাই, বেতন নোহোৱাকৈ আজিকালিৰ দিনত কোন চৰকাৰী কৰ্মচাৰী চলিব পাৰে? যিয়ে ন কিবা এটা আমাক দিব লাগে। কাৰণ আমাৰতো একচুৱেলি এইটো বেতন বুলি নকয়, চৰকাৰী ভাত্তা বা পাৰিতোষিক বুলি কয়। যে আগতে 9,000, এতিয়া আমি সৌদিনা এটা নিউজ লাইভত পালোঁ যে 1 অক্টোবৰৰ পৰা 14,000কৈ দিব গাঁও প্ৰধানসকলক। গতিকে যদি দিয়ে তেতিয়া আমাৰ ভালেই হ'ব। আৰু আপোনালোকৰ এই চেনেলৰ মাধ্যমেদি আজি আমি অনুৰোধ কৰিছোঁ, এইটোৱে আমাৰ লাষ্ট প্ৰেছ মিট আৰু লাষ্ট সিদ্ধান্ত। ইয়াৰ পিছত যদি আমাৰ কোনো হেৰি মানে সংশোধনী কিবা এটা নকৰে, তেতিয়াহ'লে আমি জঙ্গী আন্দোলন, গণ আন্দোলন, ধৰ্ম কাৰ্যসূচী এইবিলাক কৰিবলৈ বাধ্য হ'ম। দৰকাৰ হয় আমি প্ৰমোদ ডাঙৰীয়াৰ ঘৰ ঘেৰাও কৰিম। সি ক'ত থাকে তাত ঘৰ ঘেৰাও কৰিম আমি। কাৰণ কিয় এনেকৈ নহ'লে কাম নহ'ব। এনেকৈ আমাক আশা দি 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 আজি আমাক মানে হাঁহ নচৰা অৱস্থা কৰি দিছে। কাৰণ চবৰে ঘৰত এটা পৰিয়াল থাকে। আজিৰ যুগত কোন চৰকাৰী কৰ্মচাৰী দৰমহা নোহোৱা কৰি আছে আপোনালোকে ভাবি চাওক। আমি তথাপিও বিনা বেতনে, বিনা পইচাই আমি ৰাইজৰ ছাৰ্ভিচ দি আছোঁ, ৰাইজক এনি টাইম ছাৰ্ভিচ দি আছোঁ। যেনেকৈ ATM মেচিনত যায়, আপুনি ATM সোমাই দিব, টকা উলিয়াই আহিব, আমাৰ তাতে মানুহ গ'লে লগে লগে কাম এটা উদ্ধাৰ হৈ যায়, লগে লগে উদ্ধাৰ হৈ যায়। আজি চাওক, কোনোবা এটা যদি গাঁৱত এটা মানুহ মৰে, আমি প্ৰমাণপত্ৰ দিব লাগে। কোনোবা এটা বাল্য বিবাহৰ ক্ষেত্ৰত ঝামেলা লাগিছে, আমি যাব লাগে। কোনোবা মাটি লৈ কাজিয়া আছে, আমি যাব লাগে। কোনোবা তিৰিৰ কাৰোবাৰ লৰাই লৈ পলাই গৈছে, তাতো আমি যাব লাগে। যদি ইমানখিনি আমি কষ্ট কৰিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ দৰমহা ক'ত হ'ল? আমাক নিয়মীয়া চাকৰি কিয় নিয়মীয়া নকৰে? সেইকাৰণে কৈছোঁ, আমাৰ প্ৰমোদ ডাঙৰীয়া একদম অকৰ্মণ্য চৰকাৰ, ইয়াৰ দ্বাৰা কাম নহ'ব। গতিকে আমি ইয়াতকৈ দ্বিগুণ আমি আন্দোলন কাৰ্যসূচী হাতত ল'ম। এইটো আমাৰ লাষ্ট প্ৰেছ মিট আৰু লাষ্ট সংবাদ মেল। এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিম। আচ্ছা, আজি আপোনালোকক ইয়াত মাতাৰ উদ্দেশ্য এটা আছে। আমি BTC বাসীৰ যিখিনি আমাৰ চাৰ্কুল আছে BTC অঞ্চলত, এই চাৰ্কুলত আমাৰ IC গাঁওবুঢ়া 187জন আমি IC গাঁওবুঢ়া আছোঁ। যোৱা আমি 2025 চনৰ মাৰ্চৰ 2 তাৰিখে আমি তামোলপুৰ মুখ্য কাৰ্যালয়ত এখন আমি সাধাৰণ সভা পাতিছিলোঁ আমাৰ BTCৰ IC গাঁও প্ৰধানসকল। তাতে আমি বহুকেইটা প্ৰস্তাৱ লৈ আমি এটা প্ৰেছ মিট দিছিলোঁ। আমি BTC চৰকাৰক আমি জনাইছিলোঁ যে আমি 2016 চনৰ পৰা 2024 চন লাষ্ট
তলৈ আমি 183জন গাঁওবুঢ়া আমি আই চি হিচাপে কাম কৰি আছোঁ বিনা বেতনে। তাতে আমি এটা প্ৰস্তাৱ লৈছিলোঁ যে আমি বৰ্তমানৰ BTC চৰকাৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ছাৰক লগ কৰা যাক। আমি তেখেতক আমি অনুৰোধ জনাম আমাৰ এই 183জন বিনা বেতনে খাটি থকা গাঁও প্ৰধানসকলক ৰেগুলাৰ কৰক বুলি। কিন্তু দুৰ্ভাগ্যৰ কথা, আমি প্ৰস্তাৱ আকাৰে এখন দৰখাস্ত লিখি লৈ গৈছিলোঁ তেখেতৰ তাত, গতিকে আমি ডকুমেণ্টছৰ সৈতে। ইয়াৰ পিছত আমি এপ্ৰিলৰ 23 তাৰিখে তেখেতৰ ৰঙিয়া বাসভৱনত আমি গৈছিলোঁ। তেখেতে আমাক লগ কৰিছে ঠিকেই, কিন্তু ইয়াৰ ৰেগুলাৰ কৰাৰ কোনো তেখেতৰ মানে পইণ্ট দেখুৱাব নোৱাৰিলে আমাক। তেখেতে ক'লে এইটোতো সম্ভৱে নহয় বুলি কয়। তো মেইন কাৰণটো হ'ল ইয়াৰ, তেখেতে যে সম্ভৱ নহয় বুলি ক'লে, অসম্ভৱ কি কথা আছে? আমি BTCৰ এজন EM আছে, তেখেত আপোনাৰ লেণ্ড ৰেভিনিউৰ তেখেত EM হয়, তেখেত ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া। তেখেতকো আমি আবেদন কৰিছিলোঁ, কিন্তু আমি ফল দেখা নাপালোঁ। তেখেতসকলৰ এটাই কথা আছে, আমি যিটো গম পাইছোঁ, তেখেতসকলে নতুনকৈ এডভাৰটাইজ দিম বুলি কৈছে। নতুনকৈ এডভাৰটাইজ দিয়া মানে কি কাৰণটো আমি বুজি নাপালোঁ। কিন্তু আজি মোটামুটি 10-12 বছৰে আমি যিসকল IC আছোঁ, এই ICসকলৰ অৱস্থা কি হ'ব? এতিয়ালৈ কিছুমান এনেকুৱা আমাৰ IC গাঁওবুঢ়া আছে যিসকলৰ আজি প্ৰায় 55-50-60 বছৰ অৱস্থা হৈ আছে। গতিকে এইসকলৰ অৱস্থা কি হ'ব? আজি নতুনকৈ এডভাৰটাইজ দিলে আমাৰ নতুন যিসকল IC গাঁওবুঢ়া আছে এওঁলোকে এপ্লাই কৰিব নোৱাৰিব। গতিকে আমি এতিয়াও কথা আছে, আমি কথা দিছোঁ, আজি যিসকল আমি IC গাঁওবুঢ়া আছোঁ, আমি ইয়াত এখন সাধাৰণ সভা পাতিছোঁ। সাধাৰণ সভাৰ আমাৰ কেইটামান প্ৰস্তাৱ লৈছোঁ। তেখেতসকলে যদি BTC ইলেকশ্যনৰ আগমুহূৰ্তত যদি আমাক IC গাঁও প্ৰধানসকলক যদি ৰেগুলাৰ কৰি নিদিয়ে, আমি বিশেষ এটা পদক্ষেপ ল'ম, গণতান্ত্ৰিকভাৱে পদক্ষেপ ল'ম। পদক্ষেপ এনেকুৱা হ'ব, আমাৰ ইয়াত যিসকল 183জন গাঁওবুঢ়া আছোঁ, এই গাঁওবুঢ়াসকল আমি যোগ্য প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হ'ম ইলেকশ্যন হ'ব। আপুনি চাওক, আমাৰ যিসকল গাঁও প্ৰধান আছে, এই গাঁও প্ৰধানসকলৰ এখন লাটত প্ৰায় 4,000-5,000 ভোটাৰ ৰাইজ আছে। তেখেতসকল আমাৰ লগত সদায় জড়িত হৈ থাকে। এই ভোটাৰসকল গণতান্ত্ৰিকভাৱে যি ভোট হ'ব, BTC ইলেকশ্যন হ'ব, তাত কিন্তু আমি যোগ্য প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। গতিকে সময় থাকোঁতে তেখেতে যদি আমাক ৰেগুলাৰ কৰি নিদিয়ে, কিন্তু আমি ইলেকশ্যনত আমি বিৰোধে যাবলৈ বাধ্য হ'ম। গতিকে এতিয়াও সময় আছে, তেখেতসকলে আমাক মাতক, আমি আলোচনাৰ মাধ্যমেৰে এই সমস্যাটো সমাধানৰ কাৰণে বিচাৰিছোঁ। যদি নকৰে, কিন্তু আমি ইয়াত বাধ্য হ'ম বিপৰীত ত্ৰুটি যাবৰ কাৰণে। এইখিনি কথা আপোনালোকৰ মাজত আলোচনা হৈছিলে নেকি গভৰ্ণমেণ্ট ফালৰ পৰাতো আমি তেখেতসকলক আবেদন নিবেদন কৰিছোঁ, যথেষ্ট কৰা হৈছে। আমি তেখেতক এপ্লিকেশ্যন দিছোঁ গোটেই ডকুমেণ্টছখিনি লৈ। গতিকে ইয়াত তেখেতক কোনোদিন নিয়মীকৰণ কৰিম বুলি নকয়। নতুনকৈ তেখেতসকলে এডভাৰটাইজ দিব বিচাৰে। এটি এডভাৰটাইজটো এনেকুৱা আমি গম পাইছোঁ, সেই সময়ত 2020 চনৰ আগত যিসকল গাঁওবুঢ়াই IC লৈছে, BPFৰ পৰা সমৰ্থন লৈ পেলাই লোৱা বুলি কয় তেওঁলোকে। আৰু এতিয়া যিসকল IC পাইছে, তেওঁলোকক নিয়মীকৰণ কৰি দিব নোৱাৰোঁ বুলি কয়। গতিকে সেইসকল যিসকল BPFৰ পৰা আহিছে, তেওঁলোকক নিদিওঁ বুলি কয়। হেৰেংগাৰ ফালৰ পৰা তেখেতৰ সমৰ্থিত মানুহখিনি দিম বুলি কয়। তেখেতৰ সমৰ্থনবিলাক তেখেতে ক'ৰ পৰা আহিছে? ছাত্ৰ সংগঠনৰ পৰাতো অহা নাই, তেখেতৰ সতীৰ্থ আছে, তেখেতসকলক দিম বুলি কয়। মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰৰ তেওঁ ছাত্ৰ সংগঠনৰ পৰা আহিছে, তেখেতৰ ফালৰ মানুহখিনি দিম বুলি কয়। কিন্তু আমি এটা কথা ভাবিছোঁ, এতিয়া যদি নতুনকৈ এডভাৰটাইজ হয়, আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বহুত ৰাস্তা আছে, আমি কিন্তু হাইকোৰ্ট কৰি গোটেই ষ্টপ কৰি দিম। হাইকোৰ্ট কৰিম, আমি কোৰ্ট কাছাৰী আমি যাব বাধ্য হ'ম। যদি নতুনকৈ এডভাৰটাইজ দিয়ে এই মুহূৰ্তত খালী পদসমূহ আছে বুলি, আমাৰ যিসকল আমি 183জন গাঁওবুঢ়া আছোঁ, তেতিয়া আমি বাধ্য হ'ম, আমি হাইকোৰ্ট কৰি গোটেই বন্ধ কৰিম। যিহেতু BTC নিৰ্বাচন হয়, মাজত মাত্ৰ 20 দিন মান আছে, হয়, ইলেকশ্যন হ'বলৈ, হয়, যদি আপোনালোকৰ এই কেইদিনমান যদি আপোনালোকৰ যি দাবী যদি পূৰণ নহয়, আপোনালোকৰ নেক্সট পদক্ষেপ কি ল'ব? নেক্সট পদক্ষেপ মানে কোড অফ কণ্ডাক্ট মডেল কোড অফ কণ্ডাক্টৰ আগত যদি তেওঁলোকে এই আমাৰ সমস্যাটো সমাধান কৰি নিদিয়ে, তেতিয়া নেক্সট চৰকাৰখনে সুবিধা পাব। সেইটো নেক্সট চৰকাৰখন অনাৰ কাৰণে আমি এখেতে যদি নকৰে, আমিতো বিপৰীতমুখী যাম বুলি কৈছোঁ। আমি ভাল পাইছিলোঁ এখেতক, নতুন উদ্যমেৰে কাম কৰিব, নতুন উদ্যমেৰে তেখেতে সমস্যাবিলাক সমাধান কৰি দিব বুলি আমি ভাবিছিলোঁ।
কিন্তু যিটো দেখিলেতো সিটো বিপৰীত হৈ গ'ল। আজি যদি সাধাৰণ গাঁওবুঢ়াসকলৰ সমস্যাটো সমাধান কৰি দিব নোৱাৰে, থাৰ্ড গ্ৰেডৰ চাকৰি কেনেকৈ দিব তেখেতে? আজি সাধাৰণ এটা জলপানী ফিক্স পেডহে লাগি থকাৰ নিচিনা। যিসকল গাঁওবুঢ়া আছে সেইদিনালৈ 9,000 টকাত খাটি আছিল, অসম চৰকাৰে সেইদিনা ঘোষণা কৰি দিলে তেওঁলোকক 14,000লৈ পাৰিটোক বঢ়াই দিছে। সাধাৰণ এটা গাঁওবুঢ়া পদত যদি তেখেতসকলে আমাক এপইণ্টমেণ্ট বা ৰেগুলাৰ কৰি দিব নোৱাৰে, কি হ'ব এইটো? আজি চাওক আপোনালোকে, গোটেই কথাখিনিত কোনটো কাৰ্যসূচীত গাঁওবুঢ়াক নালাগে? সামাজিকৰ পৰা আদি কৰি চৰকাৰী কাম কাজৰ পৰা আদি কৰি আমি মোবাইল চুইচ অফ কৰিব নোৱাৰোঁ। ৰাতি 2-এটা বজাত প্ৰশাসন ডিপাৰ্টমেণ্টৰ পৰা ফোন হয় যে আমুকত হৈছে, ইটো হৈছে, সেইটো হৈছে। সামাজিক কামত আমি জড়িত হৈ আছোঁ, চৰকাৰী কামত জড়িত হৈ আছোঁ। এতিয়া ইলেকশ্যন আহিব, ইলেকশ্যন সময়ত আমি জড়িত হ'ব লাগিব। আমি BLO কামত জড়িত হৈ আছোঁ। এতিয়া চব কামতে জড়িত হৈ থকা এনেকুৱা এটা গুৰুত্বপূৰ্ণ পদত যদি আজি 10-12 বছৰে মানুহখিনি IC হিচাপে থাকে, তেতিয়া আমি এই চৰকাৰৰ পৰা কি আশা কৰিব পাৰোঁ? আমি এতিয়াও ৱেলকাম জনাইছোঁ তেখেতসকলে আমাৰ সমস্যা সমাধান কৰি দিয়ক। যদি নোৱাৰে কিন্তু আমি বিপৰীতমুখী হ'বলৈ বাধ্য হ'ম। আপুনি যিটো ভোটাৰ্ছ কথা কৈছে, যিটো আপোনালোকৰ লগত আমাৰ ইমানখিনি ভোটাৰ্ছ আছে, এই ভোটাৰ্ছখিনি যদি আপোনালোকৰ যদি দাবীটো পূৰণ নকৰিলে আপোনালোকে কোনোবা এংগলত যোগদান কৰা বা কিবা এটা আমি গাঁওবুঢ়া হিচাপে আমি গাঁওবুঢ়া হিচাপেতো আমি ডাইৰেক্টলি আমি ৰাজনীতি কৰিব নোৱাৰোঁ, কিন্তু আমি সামাজিকভাৱে গোটেই ৰাইজখনৰ লগত আমি জড়িত হৈ আছোঁ নে নাই? তেওঁলোকৰ বিপদ আপদ যিকোনো কাৰ্যসূচী গতিকে তেওঁলোকে আমাৰ কথা মানে। গাঁও প্ৰধান মানেতো আপোনালোকে জানে তাৰ অৰ্থটো। আমাকে মুখ্য বুলি ধৰিলে তেওঁলোকে, বিপদে আপদে তেওঁলোকক সহায় কৰি আছোঁ। কাৰ্যসূচীবিলাকত আমি তেওঁলোকক যিকোনো কাৰ্যসূচীত আমাক মাতে। সামাজিকভাৱে আমি এখন সমাজ আগুৱাই নিয়াত আমাৰ যথেষ্ট বৰঙণি আছে। এইখিনি কথা গতিকে এতিয়া আমি লাষ্টবাৰৰ কাৰণে এইটোৱে অনুৰোধ কৰিছোঁ, তেওঁলোকে কৰি দিয়ক কামখিনি। নহ'লে মানুহখিনি আমি কৈছোঁৱে নহয়, এতিয়াও আমি